বন্ধুসকল, মই শিৱ বৰুৱা। আজি দেখুৱাম লগৰ এটা নতুন ভিডিঅ'। যি ভিডিঅ' সম্পূৰ্ণ ব্যক্তিসকলে চাব পাৰিব আৰু লাভ কৰিব নিৰ্দিষ্ট তেওঁলোকৰ উপহাৰ। ভিডিঅ'টি হ'ল জিঅ'ৰ ওপৰত। বৰ্তমান সময়ত জিঅ' বুলি ক'লে সকলোৱে ভাবে যে ইণ্টাৰনেটৰ সময়ত ব্যাপক খ্যাতি লাভ কৰা এটা অপাৰেটৰ হৈছে জিঅ', যিটোৱে প্ৰত্যেক গ্ৰাহককে প্ৰত্যেক জিঅ' ইউজাৰকে ডেইলি দিছে নতুন নতুন উপহাৰ। সম্পূৰ্ণ ফ্ৰীকৈ দিব পাৰে, কেতিয়াবা দিব পাৰে আপোনাৰ কম পইচাত অধিক মূল্য, কম পইচাত অধিক উপহাৰ, অধিক ইণ্টাৰনেট, অধিক সুবিধা। কাৰণ জিঅ' বুলি ক'লে আমাৰ মনলৈ আহে যে বৰ্তমান সময়ত ইণ্টাৰনেটৰ খলকনি লগোৱা প্ৰধান অপাৰেটৰে জিঅ'। জিঅ'য়ে বিভিন্ন সময়ত বিভিন্ন ধৰণে আমাক উপহাৰ তথা গিফ্ট তথা ফ্ৰীকৈ কিবা সুবিধা প্ৰদান কৰি আহিছে। ইণ্টাৰনেটৰ ক্ষেত্ৰত প্ৰধানকৈ সুবিধা প্ৰদান কৰে ডাটা, যিটো আমি ডাটা বুলি কওঁ। ধৰক আপোনাৰ IPL ছিজনত দিছিলে আমাক ডেইলি কিবা এটা ডাটা দিছিল ফ্ৰীকৈ। প্ৰথম জিঅ' ডাটাটো দিছিলে সম্পূৰ্ণ ফ্ৰী ডাটা 1 year নে 6 monthৰ কাৰণে। এতিয়া দিছে এটা নতুন আপডেট, মই যোৱাকালি পাইছোঁ বৰ্তমান, গতিকে আপোনালোকক ভিডিঅ'টো বনাই পিনে সুবিধা কৰি দিছোঁ যে ডেইলি 2 GB ফ্ৰী ডাটা, কোনো পইচা দিব নালাগে, কোনো আপোনালোকে পে' কৰিব নালাগে। আপোনাৰ ৰিচাৰ্জৰ প্লেনৰ উপৰিও আপুনি পাব ডেইলি 2 GB কৈ ফ্ৰী ডাটা সম্পূৰ্ণ বিনামূলীয়াকৈ। তাৰ বাবে আপুনি কেইটামান প্ৰচেছ চাব লাগিব, কোনো কষ্ট নহয়। মাইজিঅ' এপ্লিকেশ্যনটোহে আপুনি দৰকাৰ। তেনেহ'লে ব'লক ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, ভিডিঅ'টি ষ্টাৰ্ট কৰাৰ আগতে মই আপোনাক কওঁ যে মোৰ এই আছামিজ টিউব চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক, লগৰ বন্ধুসকলকো দিয়ক এই ভিডিঅ'টো, যেনেকৈ তেওঁলোকৰ উপকাৰ হয়। আৰু যোনটো বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যিহেতু আপোনালোকে নতুন আপডেটবোৰ পাই থাকিব। তেনে ব'লক ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো আৰু লাভ কৰোঁ আমি জিঅ'ৰ এক নতুন খলকনি। জিঅ'ৰ এই ফ্ৰী ডাটাটো পাবলৈ হ'লে আপোনালোকে এই প্ৰচেছটো মতে আগবাঢ়িব লাগিব। ভিডিঅ'টো ভালদৰে মন কৰিব। ফাৰ্ষ্ট আপোনালোকৰ মোবাইলত যিটো আপোনাৰ জিঅ'ৰ অফিচিয়েল এপছ মাই জিঅ' যাব লাগিব। মই মাই জিঅ' ক্লিক কৰিম এতিয়া। তাৰ আগতে এটা কথা কওঁ, যিহেতু জানেই জিঅ' ইণ্টাৰনেটৰ ওপৰত, গতিকে আপোনালোকৰ ডাটাটো অন ৰাখিব লাগিব। মই ডাটাটো অন কৰি লওঁ। তাৰ পৰা মাই জিঅ' এপছটো ক্লিক কৰিম। এইটো কি দেখিছে নহয়, মাই জিঅ' এপছটো ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত এটা ইণ্টাৰফেচ আহিব এনেদৰে, যিটো মানে আপোনাৰ মোৰ ইণ্টাৰনেট অকণমান শ্ল' হৈছে, গতিকেলৈ আপডেটিং হৈ আছে। এইবাৰ অ'পেন হৈছে। জিঅ' যিহেতু ইউজাৰ বেছি, গতিকে শ্ল' হোৱাটো স্বাভাৱিক কথা। এতিয়া আপোনালোকে চাওক, ইয়াত মোৰ ইণ্টাৰফেচ আহি গৈছে। এনেদৰে সকলোৰে একেই আপডেটিং আহিব। দেখিছে আমাৰ মোবাইল নাম্বাৰটো শ্ব' কৰিছে আৰু প্লেনটো শ্ব' কৰিছে। মই 399 প্লেন থৈছোঁ, গতিকে 399 দেখাইছে। আৰু তলত ব্ৰাউচাৰ দেখুৱাইছে। এইবোৰ মানে ইণ্টাৰফেচবোৰ প্ৰায় একেই হয় চবৰে, যিহেতু এপছটো একেই হয়তো। এতিয়া আপুনি চাওকচোন বাৰু, ইয়াত ডাটা প্লেন দেখাইছে, ডেইলি কিমানকৈ পাওঁ সেইটো দেখুৱাইছে। মোৰ 399 আছে আৰু ডেইলি 1.5 GB সোমাই আছে। মই প্লেনটো ক্লিক কৰিছোঁ। প্লেন ক্লিক কৰাৰ লগে লগে আপোনালোকৰ কাৰেণ্ট প্লেন দেখাইছে। চাওক, ডেইলি মোৰ 399ত 1.5 GB সোমাই আছে। তলত চাওক, জিঅ' ফিফা ফুটবল পেক। আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৱেই হ'ল জিঅ' ফিফা ফুটবল পেক, যিটো আপুনি ফ্ৰীকৈ পাব। এতিয়া চাব, মই 2 GB ভিতৰত 1.89 GB, 1.89 মানে 2 GB মোৰ প্ৰায় অকণমান ইউজ হৈছে, 100 MB মান। তলত দেখাইছে জিঅ' প্ৰাইম মেম্বাৰশ্বিপ, এইটোতো সকলোৰে অলৰেডি এক্টিভ হৈ গৈছে।
এতিয়া আপুনি চাওক এই পেকটো কোনো ধৰণৰ এক্টিভ কৰিব নালাগে আপুনি অটোমেটিকেলি আপোনাৰ জিঅ' এপছটোত ক্ৰেডিট হৈ যাব যদিহে কোনোবাই এই অফাৰটো পোৱা নাই তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা যদি ভিডিঅ'টো ভাল পালা লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা লগতে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ